প্ৰিয় বন্ধু বান্ধৱীসকল, জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম পহেলিকা আমাৰ খুবেই প্ৰয়োজনীয় বস্তু, অথচ আমি চিকিৎসালয়ৰ বাহিৰত ফ্ৰী পাওঁ, কিন্তু চিকিৎসালয়ত আমাক টকাৰে কিনিব লাগে। সেয়া কি? বন্ধুসকল, প্ৰতিটো পহেলিকাৰ বাবে আপোনাক মাত্ৰ 5 ছেকেণ্ডহে সময় দিয়া হৈছে। বেছি সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো খন্তেকৰ বাবে বন্ধ কৰি দি চিন্তা কৰি লৈ আকৌ ভিডিঅ'টো আৰম্ভ কৰিব পাৰিব। শুদ্ধ উত্তৰটো হ'ল অক্সিজেন গেছ। অক্সিজেন গেছ আমি বায়ুমণ্ডলত বিনামূলীয়াকৈ পাওঁ, কিন্তু হস্পিটেলত চিকিৎসা কৰাৰ বাবে সেইটো আমাক কিনি ল'ব লাগে। পৰৱৰ্তী পহেলিকা, পেট খালী হ'লে খালী পেটত কিমান কল খাব পাৰি? শুদ্ধ উত্তৰটো হ'ল মাত্ৰ এটা বা তাতকৈ কম, কাৰণ এটা বা তাতকৈ কম কল খোৱাৰ পাছত আৰু পেটটো খালী বুলি ক'ব নোৱাৰি। পৰৱৰ্তী পহেলিকা, গন্ধতকৈ কিহে সোৱাদক বেছি ভাল পায়? শুদ্ধ উত্তৰটো হ'ল আমাৰ জিভাই কেতিয়া গন্ধক ভাল নাপায়, সেই সোৱাদকহে ভাল পায়। পৰৱৰ্তী পহেলিকা, কোন মাহত 28 দিন থাকে? শুদ্ধ উত্তৰটো হ'ল বছৰৰ প্ৰতিটো মাহতে 28 দিন থাকে। 28 দিন নোহোৱাকৈ মাহ সম্পূৰ্ণ নহয়। পৰৱৰ্তী পহেলিকা, কিহৰ ভৰি আছে কিন্তু খোজ কাঢ়িব নোৱাৰে? শুদ্ধ উত্তৰটো হ'ল এখন চকী, টেবুল আদিৰ ভৰি আছে কিন্তু খোজ কাঢ়িব নোৱাৰে। পৰৱৰ্তী পহেলিকা, কিহৰ বহুতো চাবি আছে কিন্তু এটাও তলা খুলিব নোৱাৰে? শুদ্ধ উত্তৰটো হ'ল এটা পিয়ানোৰ চাবি থাকে, কিন্তু তাৰ দ্বাৰা তলা খুলিব পৰা নাযায়। পৰৱৰ্তী পহেলিকাই ইংৰাজীত এনেকুৱা শব্দ কোৱা যি ইৰে আৰম্ভ হৈ ইৰে শেষ হয়। চকু লগাই চোৱা, উত্তৰটো প্ৰশ্নতেই হয়তো পাই যাবা। শব্দটো কি? শুদ্ধ উত্তৰটো হ'ল আই, EYE অৰ্থাৎ চকু। পৰৱৰ্তী পহেলিকা, কি ওপৰলৈ তললৈ যায় কিন্তু লৰচৰ নকৰে? শুদ্ধ উত্তৰটো হ'ল এটা চিৰি সদায় তাৰ স্থানতে থাকে, কিন্তু ই তললৈ আৰু ওপৰলৈ আহে। পৰৱৰ্তী পহেলিকা, যিমানেই বেগেৰে দৌৰিব সিমানেই ইয়াক ধৰিবলৈ কঠিন। শুদ্ধ উত্তৰটো হ'ল আমাৰ উহা দৌৰি থকাৰ পাছত আৰু ইয়াক ধৰি ৰখাটো কঠিন হৈ পৰে। পৰৱৰ্তী পহেলিকা, কিহৰ শব্দ আছে কিন্তু কেতিয়াও কথা কোৱা নাই? শুদ্ধ উত্তৰটো হ'ল এখন কিতাপ শব্দৰ ভাণ্ডাৰ, অথচ সি কথা ক'ব নোৱাৰে। পৰৱৰ্তী পহেলিকা, মই সদায় ঠাণ্ডা হৈ থাকোঁ, প্ৰচণ্ড গৰম কালতো মই ঠাণ্ডা হৈ থাকোঁ, মোক কোনোবাই গৰম কৰিব বিচাৰিলে সদায় ব্যৰ্থ হয়, মইনো কি? বন্ধুসকল, এনে ৰহস্যময় পহেলিকা জানিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। চেনেলটো অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব। শুদ্ধ উত্তৰটো হ'ল বৰফক কোনেও কেতিয়াও গৰম কৰিব নোৱাৰে। পৰৱৰ্তী পহেলিকা, মই ওজনহীন, কিন্তু মোক বাল্টি এটাত ভৰাই থওক, মই বাল্টিৰ ওজন কমাই দিব পাৰিম, মই কি? শুদ্ধ উত্তৰটো হ'ল ফুটাৰ কোনো নিজা ওজন নাই, কিন্তু বাল্টি এটাত ফুটাৰে ভৰাই দিলে বাল্টিৰ ওজন কমি যাব।
পৰৱৰ্তী পহেলিকা, কোন হাঁহে কেতিয়াও কণী নিদিয়ে? শুদ্ধ উত্তৰটো হ'ল মতা হাঁহে কেতিয়াও কণী নিদিয়ে। পৰৱৰ্তী পহেলিকা, ভাঙিলে বেছি উপযোগী হয় সেয়া কি? শুদ্ধ উত্তৰটো হ'ল এটা কণী। কণী যেতিয়ালৈকে ভঙা নহয় তেতিয়ালৈকে সি কামত নাহে। পৰৱৰ্তী পহেলিকা, কিহৰ ডিঙি আছে কিন্তু মূৰ নাই, মুখ আছে কিন্তু কথা নকয়? শুদ্ধ উত্তৰটো হ'ল এটা বটল। পৰৱৰ্তী পহেলিকা, কোন গছৰ পৰা আমি তিনিটা আঞ্জা পাওঁ? শুদ্ধ উত্তৰটো হ'ল কলগছৰ পৰা। কলগছৰ পৰা আমি তিনিটা আঞ্জা পাওঁ। পৰৱৰ্তী পহেলিকা, দেখাত অবিকল মানুহ, কান্দনেই তাৰ মুখ্য ভাষা, কিবা প্ৰয়োজন হ'লে কান্দিবলৈ আৰম্ভ কৰে, কিন্তু চকুত চকুলো কেতিয়াও দেখা নাযায় সেয়া কি? শুদ্ধ উত্তৰটো হ'ল কেঁচুৱা। কেঁচুৱাৰ চকুত অশ্ৰুগ্ৰন্থি নাথাকে কাৰণেও চকুলো নোলায়। পৰৱৰ্তী পহেলিকা, ধনী দুখীয়া মতা তিৰোতা সকলোৰে অন্তিম খাদ্যটো কি? শুদ্ধ উত্তৰটো হ'ল পানী। মৃত্যুৰ আগত মুখত পানী দিয়া হয়। পৰৱৰ্তী পহেলিকা, ৰাতি নামাতিলেও ওলাই আহে আৰু চুৰি নোহোৱাকৈ দিনত হেৰাই যায়, সেইবোৰ কি? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল তৰা। তৰাক আমি ৰাতি মাতি আনিব লগা নহয় আৰু দিন হোৱাৰ লগে লগে ই হেৰাই যায়। পৰৱৰ্তী পহেলিকা, ভিজিলে 1 কেজি, শুকালে হয় 2 কেজি, পুৰিলে হয় 3 কেজি, কওকচোন বস্তুটো কি? শুদ্ধ উত্তৰটো হ'ল ছালফাৰ। 2 কেজি ওজনৰ ছালফাৰ পানীত ডুবাই দিলে স্পেচিফিক গ্ৰাভিটিৰ বাবে ইয়াৰ ওজন কমি 1 কেজি হয়, কিন্তু পুৰি পেলালে তাৰ লগত বায়ুত থকা অক্সিজেন যোগ হৈ ওজন বাঢ়ি 3 কেজি হয়। পৰৱৰ্তী পহেলিকা, কিহৰ ডিঙি আছে কিন্তু মূৰ নাই, সংগীত বজায় কিন্তু মুখ নাই? শুদ্ধ উত্তৰ হ'ল এটা গীটাৰ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।